অনেকদিন তাজা রক্ত খাইনি। আসসালামু আলাইকুম ডিয়ার ফ্ৰেণ্ডছ অৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। আপোনালোকে হয়তো নিশ্চয় জানে যে পৃথিৱীখনত প্ৰায় 197খন দেশ আছে। এই দেশসমূহৰ ভিতৰত মাত্ৰ এটা দেশ আছে যিখন দেশত নেকি মানুহৰ লগত জিন বা ভূত বসবাস কৰা দেখা যায়। তো বলক ডিয়াৰ ফ্ৰেণ্ডছ, টাইম ৱেষ্ট নকৰি সেই দেশখনৰ বিষয়ে কিছু ইতিহাস আজিৰ ভিডিঅ'টোৰ মাধ্যমত জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মাজত হয়তো বহু সংখ্যক মানুহ আছে যে ওমান দেশৰ নাম এতিয়ালৈকেও শুনি পোৱা নাই। ছৌদি আৰবৰ লগত লাগি থকা এখন সৰু দেশ, যিখন দেশৰ জনসংখ্যা মাত্ৰ 50 লাখ, যিখন দেশত ক্ৰাইম বা অত্যাচাৰ প্ৰায় নহয়। ওমান দেশৰ লগত কিছুমানে এনেকুৱা কাহিনী জড়িত হৈ আছে যিবোৰ কাহিনী অন্য দেশতকৈ পৃথক। বহু বছৰ আগতে দেশখনত ব্লাক মিউজিকৰ ঢল নামিছিল। এজন মানুহে আনজন মানুহক ব্লাক মিউজিক কৰিছিল আৰু সেইকাৰণে দেশখনৰ পুলিচসকলে ব্লাক মিউজিক কৰাসকলক গ্ৰেপ্তাৰ কৰিছিল, লগতে ব্লাক মিউজিক কৰাসকলক শাস্তি দিয়া হৈছিল। ইয়াৰ লগতে জিন বা ভূতৰ কিছুমান হিষ্টৰী দেশখনত জড়িত হৈ আছে। আৰু ওমান দেশৰ মানুহৰ মতামত যে মানুহৰ লগত লাখ লাখ জিন বসবাস কৰে। যেতিয়া ৰাতিত গাড়ী চলাচল আৰম্ভ কৰে তেতিয়া গাড়ীত থকা পেছেঞ্জাৰ ছাডেনলি নাইকিয়া হৈ যায়, যাৰ ফলত পেছেঞ্জাৰসকলক বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গাড়ীত থকা পেছেঞ্জাৰসকলৰ হঠাৎকৈ মুখখন পৰিৱৰ্তন হৈ গৈছিল, সেইকাৰণে গাড়ী চালকৰ নানান সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু যাৰ ফলত এক্সিডেণ্টৰ সন্মুখীন হ'ব লগা হৈছিল সেই সময়ত। আৰু ওমান দেশত এখন বিখ্যাত বজাৰ আছে, যিখন বজাৰত নেকি মানুহৰ লগত ভূত বা জিন আহি মানুহৰ লগত বজাৰ কৰি লৈ যায়। আৰু সেইকাৰণে মানুহবোৰে সন্ধিয়া হোৱাৰ আগতে বজাৰ কৰি শেষ কৰি পেলায়। আৰু এটা বিখ্যাত ইতিহাস যে কেতিয়াবা হঠাৎকৈ ছাডেনলি মানুহৰ ঘৰত জুই লাগি যায়। জুই লগাৰ কথাটো যেতিয়া মানুহে আলোচনা কৰে তেতিয়া মানুহবোৰে সদায় লাহে লাহে আলোচনা কৰে, যাতে তেওঁলোকৰ কথা জিন বা ভূতসকলে শুনি নাপায়। কাৰণ যদি শুনা পায় তেনেহ'লে সিহঁতৰো ক্ষতি কৰিব পাৰে। সিহঁতে দাবী কৰি থাকে যে দেশখনৰ ভিতৰত এতিয়ালৈকে বহুত মাটিৰে বনোৱা ঘৰ আছে, সেই ঘৰবোৰত মানুহ বসবাস নকৰে। কাৰণ সিহঁতে দাবী কৰে যে ঘৰবোৰত জিন বা ভূত বসবাস কৰে। সেই দেশখনত 700 বছৰীয়া এটা গছ আছে, যিটো গছত নেকি ব্লাক মিউজিক কৰা হৈছিল আৰু যাৰ ফলত সেই গছটো কোনোবাই টাচ কৰা মানুহজনৰ এটা নহয় এটা ক্ষতি হোৱা দেখা গৈছিল। যাৰ ফলত ওমান দেশৰ মানুহে সেই গছটো টাচ কৰিবলৈ নাযায়। ওমান দেশত বাহলা নামক এখন পুৰণি চহৰ আছে। চহৰখন অতি ভয়ানক, কাৰণ চহৰখন জিনৰ চহৰ বুলি জনা যায়। চহৰখনৰ চাৰিওফালে বসবাস কৰা মানুহসকলে এতিয়াও মতামত প্ৰকাশ কৰে যে চহৰখনত এতিয়াও জিন বসবাস কৰি আছে। চহৰখনত এটা বাহলা ফৰ্ট আছে। এই ফৰ্টটোক ভয়ানক আৰু অদ্ভুত বুলি মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে বাহলা ফৰ্টটো জিনবোৰে বনাইছিল আৰু মাত্ৰ এটা ৰাতিত বনাইছিল। মাত্ৰ এটা ৰাতিত বনোৱাৰ কাৰণটো আছিল যে যেতিয়া 700 বছৰ আগতে দেশখনৰ ওপৰত এটা ভয়ানক ফৰ্চ এটাক কৰিবলৈ আহিছিল, তেতিয়া ওমানৰ ৰজাই জিনৰ ওচৰত সহায় বিচাৰিছিল, কাৰণ জিনৰ লগত ৰজাজনৰ গভীৰ সম্পৰ্ক আছিল আৰু তাৰ ফলত জিনসকলে বা ভূতবোৰে সহায় কৰিছিল। মাত্ৰ এটা ৰাতিত বাহলা ফৰ্ট ডাঙৰ এখন ঘৰ বনাই দিছিল। আৰু যেতিয়া শত্ৰুবিলাকে আহি দেখা পালে যে ফৰ্টটো আগতে নাছিল, হঠাৎকৈ এটা ৰাতিত ই কেনেকৈ হ'ল তাকে ভাবি চিন্তি তাৰ পৰা শত্ৰুসকলে গুচি গৈছিল। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे बच्चों को गाली सिखानी है। बाय।